বুক কেনেদৰে ফ'ল' কৰিছিলা এইটো ক'বা নীটৰ কাৰণেতো বেছি বাহিৰা কিতাপ নালাগে NCERT দি হৈ যায় বাকী প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যাতে যিসকলে MBBS বা ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰস্তুতি কৰি আছে তেওঁলোকে যাতে ইনস্পায়াৰ হয় তেওঁলোকে যাতে জানে তেওঁলোকে যাতে মটিভেট হয় সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে এই ভিডিঅ'টো যাতে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যিসকল লোকে ডাক্তৰ বা ইঞ্জিনিয়াৰিঙৰ কোচিং কৰি আছে আৰু সেইসকলৰ কাৰণে আজিৰ এই বিশেষ ভিডিঅ'টো এই যি ডাক্তৰ ইঞ্জিনিয়াৰ হ'বৰ যি সপোন সেই সপোন কেনেদৰে বাস্তৱত ৰূপায়িত হয় তাক আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰিম আৰু এতিয়া গৈ আছোঁ সেইজন যুৱকৰ তালৈ যিজন যুৱকে বৰ্তমান MBBSত ছিট পাইছে বলক চাহ বাগিচা অঞ্চলত আপোনালোকে যদি চাবলৈ যায় শিক্ষিত হাৰ বহুত কম চাহ বাগিচা অঞ্চলৰ পৰা মানে খুব ডাঙৰ মানুহ তেনেকুৱা নোলায় ধৰক ডাক্তৰ ইঞ্জিনিয়াৰ তেনেকুৱা ছিট পোৱা মানুহৰ সংখ্যা বহুত কম আজি কেইবছৰমানৰ পৰাহে মানে চাহ জনগোষ্ঠীৰ মানুহে মানে ডাক্তৰ ইঞ্জিনিয়াৰ ছিট পাবলৈ ধৰিছে আৰু সেই কাৰণেই মই ভাবিছোঁ কি যে চাহ জনগোষ্ঠীৰ যিহেতুকে যুৱকজন আৰু তেখেতে পাইছে যিহেতুকে MBBSত ছিট আৰু তেখেতে কেনেকৈ পঢ়িছিলে ক'ত কোচিং লৈছিলে নে নাই কেনেকৈ পঢ়িছিলে এই সকলোখিনি জানিব কাৰণে আৰু আপোনালোকে যাতে যিসকলে ডক্তৰ ইঞ্জিনিয়াৰৰ কাৰণে কষ্ট কৰি আছে কিন্তু আপোনালোকে ছাকচেছ হ'ব পৰা নাই কেনেদৰে পঢ়িব লাগিব সেইকাৰণেহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে আমি এয়া বেছি দেৰি নকৰে মহন্ত আছে লগত বহুত দিনৰ পিছত দেখা দিছে আহি পেলাই পালোহি যুৱকজনৰ ঘৰ আৰু প্ৰথমতে যুৱকজনক শুভেচ্ছা জ্ঞাপন কৰি লওঁ আৰু তাৰ পাছত যুৱকজনক আপোনালোকৰ লগত চিনাকি কৰাই দিম আৰু সকলোখিনি কৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া যে প্ৰাঞ্জয় দিগাল আৰু প্ৰাঞ্জয় দিগালৰ এয়া হৈছে পিতৃ আৰু মোৰ লগত আছে প্ৰাঞ্জয় দিগালৰ মাতৃ আমাৰ প্ৰাঞ্জয়ে MBBSত ছিট পোৱাৰ কাৰণে আমি মিঠাই খাই আছোঁ আৰু এয়া দল সংগঠনৰ মানুহ সকলো আহি উপস্থিত হৈছে চবকে দেখা দিয়া বৰ আহিছে হ'ল মই যে আপোনালোকক সেই যুৱকগৰাকীৰ কথা কৈছিলোঁ তেওঁ হৈছে এইগৰাকী যুৱক আৰু তেওঁ হৈছে প্ৰাঞ্জয় দিগাল নমস্কাৰ মোৰ নাম প্ৰাঞ্জয় দিগাল তুমি নীটৰ এক্সাম দিছিলা তাৰপাছত তোমাৰ নীটৰ এক্সামৰ ফলাফল আহিলে এতিয়া MBBSত তুমি ছিট পাইছা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আৰু ধন্যবাদ কাক দিবা মই চবকে ধন্যবাদ দিব বিচাৰিছোঁ প্ৰথমতে মোৰ পেৰেণ্টছ সদায় ছাপোৰ্ট কৰি গ'ল মই যিও ক'লোঁ কেতিয়াও না নকৰিলে আৰু তাৰপিছত আহিব টিচাৰ্ছ চব বহুত ছাপৰ্টিভ আছিল যেতিয়াও কিবা প্ৰব্লেম হয় সদায় হেল্প কৰিছিল বাৰু যি কি নহওক আমি প্ৰথম আৰম্ভণি কৰিব বিচাৰিছোঁ যে প্ৰাঞ্জয় দিগালে কেনেদৰে পঢ়া শুনা কৰিছিল তেওঁ প্ৰিপেৰেশ্যন কেনেদৰে কৰিছিল আৰু এইকাৰণে কৈছোঁ যে এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যাতে যিসকলে MBBS বা ইঞ্জিনিয়াৰিঙৰ কাৰণে প্ৰস্তুতি কৰি আছে তেওঁলোকে যাতে ইনস্পায়াৰ হয় তেওঁলোকে যাতে জানে তেওঁলোকে যাতে মটিভেট হয় সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ প্ৰাঞ্জয় দিগালে কেনেদৰে পঢ়া শুনা কৰিছিল তুমি MBBSৰ কাৰণে যিহেতুকে প্ৰিপেৰেশ্যন কৰিছিলা বহু সময় প্ৰথমবাৰ এটেম্প আছিল নে ছেকেণ্ড টাইম এটেম্প এইটো ছেকেণ্ড এটেম্প মোৰ ফাৰ্ষ্ট এটেম্প মই 2022ত দিছিলোঁ তেতিয়া মই কোচিং লৈছিলোঁ পটেঞ্চিয়েলত কৰোণা চলি আছিল কাৰণে অকণমান তেতিয়া মোৰ পঢ়া শুনা ভালকৈ হোৱা নাছিল তো তাত যোনবোৰ টিচাৰ আছিল বহুত ভাল আছিল তেওঁলোকে সদায় হেল্প কৰিছিল তাৰপিছত মোৰ 2022ত যেতিয়া ভাল নহ'ল মই নেক্সট ইয়েৰ ড্ৰপ ল'লোঁ আৰু কোচিং লৈছিলোঁ আকাশত তাত মই গুৱাহাটীত থাকি পেলাই পঢ়িছিলোঁ PGত আছিলোঁ তাত মই ডেইলি ৰাতিপুৱা মই কথা পাতিম সেইখিনি কথা পাতিম তুমি একেবাৰে গোটেইখিনি কথা কৈ দিছা বাৰু যি কি নহওক তুমি যেতিয়া হাই ছেকেণ্ডেৰী পাছ কৰিছা নহয় জানো HS ক'ৰ পৰা পাছ আউট কৰিলা মই KV নগাঁৱত পাছ আউট কৰিছিলোঁ তাৰপাছত তুমি এইটো ছেকেণ্ড এটেম্প টোটেল মাৰ্কছ কিমান আছিলে 720 মাৰ্কছৰ এক্সাম হয় তুমি পঢ়া শুনা যিটো কোচিং কৰিছিলা তাৰ ওপৰঞ্চি তুমি কি কেনেদৰে পঢ়াইছিলা তোমাক কোচিঙত কেনেদৰে পঢ়াইছিল বা তুমি কেনেদৰে ৰেফাৰেঞ্চ কিতাপ বুক কেনেদৰে ফ'ল' কৰিছিলা এইটো ক'বা নীটৰ কাৰণেতো বেছি বাহিৰা কিতাপ নালাগে NCERT দি হৈ যায় বাকী প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ এভৰি ইয়াৰ ৰিপিট হয়
অকণমান খালি মডুলেট হৈ যায় কিন্তু ৰিপিট হয় তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চব কৰি যাব লাগে মানে কেইবছৰৰ আগৰ কুৱেশ্যন পেপাৰ তুমি ৰিপিট কৰিছা নহয় around 10 years মানৰ কৰিবই লাগে সেইটো মানে মেণ্ডেটৰী মানে 10 বছৰৰ আগৰ যি নিটৰ কুৱেশ্যন পেপাৰ সেইখিনি তুমি ফ'ল' কৰিছিলা নহয় জানো হয় সেয়াই আপোনালোকে এইটো খুব এটা গুৰুত্বপূৰ্ণ কথা যে যিসকল লোকে MBBS বা ইঞ্জিনিয়াৰিঙৰ কোচিং কৰি আছে ইঞ্জিনিয়াৰিংটো একে ছেম হয় নহয় ছেম হয় তেওঁলোকে 10 বছৰৰ যি কুৱেশ্যন সেই কুৱেশ্যনখিনি নিটৰ এক্সামৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখিনি ফ'ল' কৰিব লাগে আৰু ছেকেণ্ড তুমি আৰু কি কৰিছিলা ছেকেণ্ড মই আমাৰ কোচিঙৰ পৰাই যোনবোৰ মডিউল দিয়ে তাত চিমিলাৰ কুৱেশ্যনছবোৰ বনাই দিয়ে তাকে প্ৰেক্টিচ কৰিব লাগে মেইনলি কুৱেশ্যনছ কৰি থাকিব লাগে অনলি পঢ়িলেই হৈ নাযায় তাকে পঢ়াটোতো কৰিবই লাগিব সেইটো বাৰু প্ৰাইমেৰী ছেকেণ্ডেৰী আপোনালোকে কুৱেশ্যন কৰিয়ে থাকিব লাগিব কুৱেশ্যন প্ৰেক্টিচটো ডেইলি যিমান পাৰে বেছিকৈ কৰিব তুমি ভাবা নেকি যে তুমি কৈছা যে কোচিং কৰিছিলো হা কোচিঙে তোমাক সুবিধা কৰিছিল নেকি বেছি সহায় কৰিলা নেকি কোচিঙে খালি ডাইৰেকশ্যন এটা দি দিয়ে কিন্তু পঢ়াটো আপোনাৰ মেইনলি নিজৰে ডাইৰেকশ্যনটো আপুনি যেতিয়া তাৰপৰা পাই যায় তাৰপিছত আপুনি নিজে যিমান পাৰে সেইটো কৰি যাওক পাৰিবই কোচিং তুমি কৈছিলা আকাশত কৰিছিলো আকাশত কেনেকুৱা ফেচিলিটি আছিলে কি আছিলে সেইখিনি অলপ জনাবা তাততো বাৰু স্পেচিয়েলিটি চব ভালেই টিচাৰ্ছবোৰো বহুত ভাল আপোনাৰ ডাউট ক্লাছো হয় তাত আপুনি কিবা যদি ডাউট থাকে আপোনালোকে টিচাৰৰ ওচৰত যাব পাৰে আৰু আপোনাক যোনবোৰ কুৱেশ্যনছ কৰায় আপোনাৰ এটা ক্লাছ এনেকুৱা দিয়ে য'ত আপোনাৰ কুৱেশ্যনছৰ যদি কিবা ডাউট থাকে গোটেই ক্লাছে মিলি কুৱেশ্যনটো ক'ব আৰু টিচাৰে এনচাৰকেইটা বৰ্ডতে তাত কৰাই দেখুৱায় গতিকে প্ৰাঞ্জয় দিগালে আপোনালোকক কৈছোঁ যে প্ৰাঞ্জয় দিগালে আকাশ যি গুৱাহাটীৰ কোচিং আছে তেখেত তাতো কোচিং কৰিছে আৰু নিজাববীয়া যি প্ৰচেষ্টা আৰু লগতে মা দেউতাই তোমাৰ লগত বহুতখিনি সময় অতি কষ্ট কৰিছে নহয় জানো মা দেউতাই সদায় বহুত হেল্প কৰিছে মানে ইমান মানে সদায় যদি মই ক'ৰবাত কিবা মাৰ্কছ কমো পাই যাওঁ এনেকুৱা নহয় যে মোক গালি পাৰে মোক কয় যে হ'ব একো নহয় এইটোত হ'ল নেক্সট ভালকৈ কৰিবা তাকে মানে প্ৰেছাৰ নাছিলে প্ৰেছাৰ কেতিয়াও দিয়া নাই সদায় মানে মই যিমানটো কৰোঁ তাতকৈ অকণমান বেছি কৰিব কয় কিন্তু তেনেকুৱা প্ৰেছাৰ একো নিদিয়ে যে ইমানটো কৰিবই লাগিব মই তোমাক কৈছোঁ যে ভিডিঅ'টো যিহেতুকে আপকামিং যিখিনি জেনেৰেশ্যন যিখিনি ল'ৰা ছোৱালীয়ে MBBS বা ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰিব ছেম টু ছেম ইঞ্জিনিয়াৰিঙৰ কাৰণে সেইটোতো ক'লোৱে তাৰ সেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে তুমি কি ক'বা চাওক বেছি ইমান প্ৰেছাৰ ল'ব নালাগে সদায় এটাই কনচিষ্টেণ্ট থাকিব ডেইলি যিমান পাৰে পঢ়িব এদিনো যদি ব্ৰেক হৈ যায় তেতিয়া আপোনাৰ মানে বহুতখিনি লছ হৈ যোৱাৰ নিচিনা লাগে সেইটোৱে কনচিষ্টেণ্ট যদি থাকে NCERT ফ'ল' কৰিব NCERTটো পঢ়া মাষ্ট খালি প্ৰথম দিনৰ পৰা NCERT লৈ পঢ়িব নালাগে আপুনি প্ৰথম যোন টিচাৰ আপোনাক পঢ়াইছে তেওঁ প্ৰথম পঢ়ি ল'ব তাৰপিছত আপুনি NCERTটো নিজে এবাৰ খুলি চাব তেতিয়া আপুনি বস্তুখিনি ধুনীয়াকৈ বুজি পাব চাওক মই আপোনালোকক এটা কথা ক'ম যে এই ভিডিঅ'টো বনোৱাৰ মূল কাৰণ হৈছে মই ক'লোঁ আপোনালোকক যে যিসকল লোকে মেডিকেল বা ইঞ্জিনিয়াৰিঙত ট্ৰাই কৰি আছে তেওঁলোকৰ কাৰণে ছেকেণ্ড কথা হ'ল যে যিহেতুকে প্ৰাঞ্জয় দিগাল এগৰাকী চাহ জনগোষ্ঠীৰ পৰা বিলং কৰে মানে চাহ জনগোষ্ঠীয় যুৱক আৰু চাহ জনগোষ্ঠীয় যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে আটাইতকৈ শিক্ষিতৰ হাৰ যদি কম বুলি ক'ব লাগিব চাহ জনগোষ্ঠীৰ আৰু তাৰ মাজৰ পৰা প্ৰাঞ্জয় দিগালে যে আজি যে MBBSত নিটৰ এক্সাম কোৱালিফাই কৰি MBBSত ছিট পাবলৈ সক্ষম হৈছে তাৰ কাৰণে মই নিজেই আহিছোঁ এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে যে চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে এটা বা অসমৰ ৰাইজৰ কাৰণে এটা খুব এটা গৌৰৱৰ কথা কাৰণ 1500 মষ্ট প্ৰবেবলি কিমান আছিল টোটেল ছিটটো 1500ৰ ভিতৰত 30টা মাত্ৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলী মিলাই 30টা ছিট মাত্ৰ চাহ জনগোষ্ঠীৰ যুৱক যুৱতীয়ে পাইছে মেডিকেলত তাৰ মাজতে প্ৰাঞ্জয় দিগাল এজন আৰু সেইকাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ গতিকে এই ভিডিঅ'টো যাতে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লগতে যাতে এই ভিডিঅ'টোৰ জৰিয়তে যাতে বাকী ছাত্ৰ ছাত্ৰীসকল যাতে মটিভেট হয় তাক আমি কামনা কৰিছোঁ আৰু লগতে প্ৰাঞ্জয় দিগালৰ উত্তৰ কামনা কৰিছোঁ আৰু লগতে ধন্যবাদ জনাইছোঁ থেংক ইউ